গুড মৰ্নিং আইতা এতিয়া সময়টো কেনেকুৱা লাগিছে তোকচোন সন্ধিয়া নিচিনা লাগিছে নে বাহিৰত বতৰ এনেকুৱা ঠাণ্ডা পৰিৱেশ কিন্তু এতিয়া ৰাতিপুৱা সময় হৈছে 10 বাজিছে আৰু বাহিৰত এনেকুৱা লাগিছে আমি ৰাতিহে বনাই আছো নেকি আজি কি তৰকাৰী বনা আজি এতিয়া মাছৰ জোল দালি কিহৰ হৈতে আৰু ভেদাইলতা আৰু আইতাই মোক পাকঘৰত নন ষ্টপ হেল্প কৰি আছে পাত ধুই দিছে আদা নহৰু গুচাই দিছে প্ৰত্যেকটো সময়তে 1 মিনিটৰ কাৰণেও লগ এৰি দিয়া নাই মই আলুখিনি ভিজাই থৈছিলোঁ বাকলিখিনি এৰুৱাই দিছে মুঠতে আইতাৰ কাৰণে মোৰ প্ৰত্যেকটো কাম বহুত সোনকালে হৈ আছে আৰু এতিয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু ঐ নামাৰিবি কৃষ্ণ মই টেঙা মৰা পাত বা চুকা শাকৰ লগত মাছ খাই সবতকৈ বেছি ভাল পাওঁ ভেদাইলতাৰ তৰকাৰীৰ লগত কাৱৈ মাছ খুব ভাল লাগে এতিয়া নাপাই যিহেতু যি পাইছোঁ তাকে বনাই আছোঁ আৰু এই ধৰণে বনোৱাৰ অভিজ্ঞতা মোৰ খুব কম থাকে আপোনালোকেও জনাবচোন যদি ভেদাইলতাৰ একদম সিম্পল আৰু ধুনীয়া ৰেচিপি কিবা আপোনালোকে বনাই কমেণ্টত জনাব আপোনালোকৰ জৰিয়তেও শিকিব পাৰিম যিহেতু মই ৰন্ধা বঢ়াত একেবাৰে বেয়া গতিকে আপোনালোকৰ পৰাও দুই এটা কথা শিকিব পাৰিম আৰু আজি পাৰ্চেল বহুতকেইটা ডেলিভাৰী দিব আছে সেইকাৰণে ভাত পানী বনাই খাই লৈ আহি গ'লোঁ মাইনুবাহঁতৰ ৰুমলৈ মন যাবলৈ ওলাইছে কাৰাটে ক্লাছত মানে মোৰ আহোঁতে দেৰিয়ে হৈ গ'ল আৰু মনৰ এই আবেলি কাৰাটে ক্লাছ যাবলৈ ওলাইছে আৰু তাইক এনেকৈ দেখিলে মানে মনটো খুব বেছি ভাল লাগে আৰু বিশেষকৈ এই ড্ৰেছটোত মোৰ বিৰাট ভাল লাগে খুব বেছি ষ্ট্ৰং ফিল হয় আৰু সদায় কাৰাটে ক্লাছ যোৱাৰ আগত মনে এটা বস্তু খায় যিটো খুব হেল্ডি হয় আৰু টেষ্টিও হয় সেইটো হৈছে ফিটভিমৰ চকলেট ড্ৰিংক আৰু যদি কেতিয়াবা ভাত খোৱাৰ মনটো নাথাকে তেতিয়াহ'লে ফিটভিমৰ অ'টছটো খায় আৰু এতিয়া মন ক্লাছলৈ যোৱাৰ আগতে মাইনুবাই যিহেতু ব্লাউজ কিবা এটা কাটি আছে চিলাবৰ কাৰণে ব্যস্ত হৈ আছে মই ভাবিলোঁ ময়ে সোনকালে বনাই দিওঁ তাৰপিছত পাৰ্চেলবোৰ পেকিং কৰি পেলাই ডেলিভাৰীৰ কাৰণে যাম প্ৰথমবোৰ ফিটভিমৰ এই চকলেট ড্ৰিংকটো বনোৱা হৈছে ভীমকলৰ পৰা গতিকে প্ৰাকৃতিকভাৱে ভীমকল খালে আমি যিমানখিনি শক্তি পাওঁ এই চকলেট ড্ৰিংকটো খালেও পাম অশ্বগন্ধাৰ ব্ৰাহ্মীৰ দৰে খুব ভাল বস্তু ব্যৱহাৰ কৰা হৈছে য'ত নেকি শিশুসকলে তেওঁলোকৰ ইমিউনিটি পাৱাৰ বঢ়োৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰে 2 বছৰ বয়সৰ পৰা বৃদ্ধলৈ সকলোৱে খাব পাৰে আৰু শিশুসকলৰ ৱেইট গেইন কৰাৰ ক্ষেত্ৰত ব্ৰেইন ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইমিউনিটি পাৱাৰ বঢ়োৱাৰ ক্ষেত্ৰত ষ্টেমিনা বঢ়োৱাৰ ক্ষেত্ৰত হাৰ্ডিবোৰ মজবুত কৰি ৰখাৰ ক্ষেত্ৰত হওক ডেইলি এক্টিভিটি কৰিবৰ কাৰণে যিমানখিনি এনাৰ্জিৰ প্ৰয়োজন হয় সেই গোটেইখিনি এনাৰ্জি এই চকলেট ড্ৰিংক পাউডাৰটি খালে শিশুসকলে পাব আৰু বনাবলৈ একেবাৰে সহজ গাখীৰৰ সৈতেও খাব পাৰি পানীৰ সৈতেও খাব পাৰি গাখীৰৰ সৈতে খালে ইয়াত থকা চামুচখনৰ 2 চামুচ দিব লাগে আৰু যদি আপোনাৰ শিশুটিয়ে গাখীৰ খাই বহুত বেছি বেয়া পায় তেতিয়াহ'লে তেওঁলোকক পানীৰ সৈতেও মিক্স আপ কৰি খুৱাব পাৰিব পানীৰ লগত দিলে এই চকলেট ড্ৰিংক পাউডাৰৰ কোৱান্টিটিটো অকণমান বঢ়াই মানে 5 চামুচ দিব লাগিব এতিয়া মই আপোনালোকক প্ৰটোগৰ ফিটভিমৰ চকলেট ড্ৰিংকটো কেনেকৈ বনাব লাগে গাখীৰৰ লগত সেইটোকে দেখাই দিওঁ গাখীৰ অকণমান এনেকৈ গৰম কৰি লৈছোঁ তাৰপিছত এই কণ্টেইনাৰটোৰ ভিতৰত দেখিব এখন চামুচ সেই চামুচখনৰ জোখে আচলতে দিব লাগে এতিয়া এই চামুচখনৰে গাখীৰৰ লগত খাব যিহেতু সেইবাবে মই 2 চামুচ চকলেট ড্ৰিংক পাউডাৰ কাপ এটা দি লৈছোঁ আচলতে আমাৰ মনে গাখীৰৰ সৈতে খাই বেছিকৈ ভাল পায় আৰু সেইকাৰণে আমি সদায় মনক গাখীৰৰ সৈতে খাবলৈ দিওঁ আৰু এই ধৰণে 2 চামুচ দি তাত গাখীৰ এড কৰি ধুনীয়াকৈ চামুচখনৰে মিক্স আপ কৰিলে হৈ গ'ল একদমেই ইজি হয় এয়া চাওকচোন ধুনীয়াকৈ গাখীৰৰ সৈতে মিক্স আপ কৰি দিলোঁ আৰু এতিয়া মই এইখিনি মনক খাবলৈ দিওঁ আপোনালোকেও যদি এটা ভাল হেল্ডি আৰু টেষ্টি এনাৰ্জি ড্ৰিংক বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি ফিটভিমৰ এই চকলেট ড্ৰিংকটো এবাৰ আপোনাৰ সন্তানটিক দি চাব খুব ভাল হয় আৰু 2 বছৰ বয়সৰ পৰা যিহেতু ওপৰৰ সকলো ল'ৰা ছোৱালীয়ে খাব পাৰে আপোনালোকে নিশ্চয় দিব বহুত বেছি টেষ্টি হয় যদিহে আপোনালোকে ভাবিছে ফিটভিমৰ এই চকলেট ড্ৰিংকটো ক'ত ল'ব পাৰিম তেতিয়াহ'লে আপোনালোকৰ সুবিধা হোৱাকৈ ইয়াৰ লিংকটো মই কমেণ্টত আৰু ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ এমেজন ফ্লিপকাৰ্ট জিঅ' মাৰ্টৰ লগতে ইয়াৰ অফিচিয়েল ৱেবছাইটতো পাব আৰু মনক কাৰাটে ক্লাছত মাইনুবাই পঠাই আহিয়ে অনুপমা চাই আকৌ এইবিলাক কৰিবলৈ লৈছে মানে ব্লাউজ চিলাব লৈছে এতিয়া ময়ো পলম নকৰি পেলাই পাৰ্চেলকেইটা পেকিং কৰোঁ এইপিনে আহিয়ে দেখিছোঁ মোৰ কামৰ ৰুমটো জানে খেলি আছে আৰু তাৰ প্ৰেজেঞ্চটো মোৰ খুব ভাল লাগে ইপিনৰ কাপোৰ সিপিনে দলিয়াই দিয়ে মুঠতে তাৰ উৎপাতবোৰৰ মাজতে কামখিনি কৰি লৈ গৈ আছোঁ আৰু নতুন কালেকশ্যনসমূহ আহি থাকিব চাদৰ মেখেলাৰ খুব ধুনীয়া কালেকশ্যন আহি আছে খুব কম দিনতে যিহেতু এতিয়া বিয়াৰ বতৰ আহি আছে আপোনালোকেও যদি সোণপাৰিজ কালেকশ্যনৰ পৰা চাদৰ মেখেলা ল'ম বুলি ভাবিছে বা কালেকশ্যনসমূহ চাব বিচাৰে তেতিয়াহ'লে মই দি থোৱা নাম্বাৰটোত আপোনালোকে এটা হাই বুলি মেছেজ কৰিব তাত মই আপোনালোকৰ নাম্বাৰসমূহ ছেভ কৰি ৰাখিলে কালেকশ্যনসমূহ চাই থাকিব পাৰিব আৰু সকলোকে বহুত বেছি ধন্যবাদ সোণপাৰিজ কালেকশ্যনৰ কিমান বেছি মৰম আৰু আশীৰ্বাদ দি আগুৱাই লৈ যোৱাৰ বাবে আৰু আগৰ দৰে ভিডিঅ' ৰেগুলাৰ দিব নোৱাৰা হৈছোঁ তাৰ বাবে ক্ষমা কৰিব সময় মিলাই আপোনালোকৰ মাজত মোৰ ডেইলি ভিডিঅ'সমূহ দি থাকিম যিহেতু আপোনালোকৰ লগত বহুত দিনৰ পৰা এটা কানেকশ্যন আছে এই কানেকশ্যনটোত থাকিলেহে মোৰ খুব ভাল লাগে মনটো নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বিদায় বাই